তিনি প্ৰজন্মৰ তিনিটা প্ৰেম কাহিনী বিৰতিৰ পূৰ্বে আমি আপোনালোকক দেখুৱাইছিলো কিদৰে প্ৰেমত পৰিছিল চেতনা দাস আৰু বিমল দাস আৰু এইবাৰ আমি আপোনালোকক কম জুবিন গাৰ্গ গৰিমা গাৰ্গৰ 20 বছৰীয়া পুৰণি সেই প্ৰেম কাহিনী যি প্ৰেম কাহিনী আজিও সজীৱ জুবিনে খোলাখুলিকৈ কথাবিলাক ক'ব গৰিমাৰ মাজে মাজে খং উঠিব Happy Valentine Day. জুবিন গাৰ্গ গৰিমা গাৰ্গ শইকীয়া প্ৰেমৰ এই দিনটোত আমাৰ সাংবাদিক বিতুপন কাষ চাপিছিল অসমৰ এই দুগৰাকী ৰোমিও জুলিয়েটৰ দুৰ্বাৰ প্ৰেম দুৰন্ত প্ৰেম বৰষা যেতিয়া নামে বুকুৰে এনে লাগে যেন সেয়া তুমিয়ে খুৰে খুৰে দেহ মন নাছিলে এনে লাগে যেন তাতো তুমিয়ে তুমিয়ে ৰচি আছা সুৰৰে নাজৰি মায়াবী কবিতাটো আমাৰ সাংবাদিকৰ ভেলেণ্টাইন ডেৰ দিনা তেওঁলোকলৈ পোনপটীয়া প্ৰশ্ন আছিল প্ৰেমৰ প্ৰস্তাৱ কোনে দিছিল প্ৰথমে উত্তৰ আহিল গৰিমাৰ পৰা আসলতে আমি দুইজনৰ কথা জানিছিলো তেতিয়ালৈকে আমাৰ ফ্ৰেণ্ডশিপ আছিলে এবছৰ অলৰেডি আমাৰ ফ্ৰেণ্ডশিপ খুব ভাল ফ্ৰেণ্ডশিপ আছিলে আৰু ইতিমধ্যে আমাৰ ফিলিংছখিনি আমি বুজি পাইছিলো কিন্তু যেহেতু কনভেনচনেল এটা নিয়ম ল'ৰাজনে আগতে কয় জুবিনে প্ৰথমতে প্ৰকাশ কৰিছিলে তাৰপিছত মই সমৰ্থন জনাইছিলো তাতো হেতু এটো কিমান দিনৰ আগৰ কথা 20 বছৰ আগৰ কথা 96 I love you বুলি কত তুমি সাগেন কুলিলা কুটিন খিলৰে হৃদয় তোমাৰ হাসাকে জানা প্ৰেম হেনো দুৰ্বাৰ গতিত চলিছিল পটবৃক্ষৰ ৰূপ ললে জুবিন গৰিমাৰ প্ৰেমে লাহে লাহে মিঠাই সানি তোমার মিঠাই সানি মোক ভালকে বুজি পালে মই জুবিনক বুজি পালো গতিকে সেইখিনি সময়ত আমাৰ ইমান ভাল বুজাবুজিটোৰ পিছত আৰু এইখিনি কথাও চিন্তা কৰিব পৰা হৈ গৈছিলো যে আমি দুইজনে যথেষ্ট ম্যাচিউৰ মানে সেইখিনি সময়ত তেনেকেই ভাবিছিলো যদিও পঢ়ি আছিলো তেতিয়া জুবিনৰ বয়স বহুত কম আছিল তথাপিতো হেতু ধৰণে ভাবিছিলো যে আমি যদি এটা এনেকুৱা সম্বন্ধ স্থাপন হয় পিছলে আমি বিবাহত সোমাম নে নোসোমাম একেলগে থাকিম নে নাথাকিম সেই সূত্ৰে আগবাঢ়িছিলো আচলতে এইবাৰ জুবিনে তপৰাই মাতিলে ভেলেণ্টাইন ডেৰ দিনা ৰোমন্থন কৰিলে মুম্বাইত গৰিমাক প্ৰথম লগ পোৱাৰ দিনটো এইটো থ্ৰু ফ্ৰেণ্ডশ্বিপ হৈছিলে আৰু বম্বেত প্ৰায় লগ পাইছিলোঁ প্ৰথম ক'ত দেখিছিলে তাত বম্বেতে লগ পাইছোঁ মই ইয়াত কটনত এবাৰ লগ পাইছিলোঁ কিন্তু মোৰ মনত নাই বহুত বছৰ আগতে তেতিয়া মই এলবামো কৰা নাই এইটো বজাইছিলোঁ মই কাৰোবাৰ লগত আচ্ছা চ' তাত বম্বেত আৰু আমাৰ যিখিনি ফ্ৰেণ্ড চাৰ্কুল আছিলে চবৰ লগত তাই ভাল আছিলে চ' আমাৰ পাৰ্টি চাৰ্টি হ'লেও লগ পাওঁ তেতিয়া একেলগে কোনেনো জানে কাৰ কেতিয়া মন পিছলিব কাক ভাল লাগিব কাৰ বৰষত মোৰ হিয়াত তৰা তিৰবিৰালে যোনে কথা ক'লে কোনেনো জানে জুবিন গাৰ্গ ৰোমেণ্টিক
আপোনাৰ নিশ্চয় ভাৱ হৈছে গৰিমা জানো জুবিনৰ প্ৰথম প্ৰেম হয় আগে পিছে মই বহু দেখিলো ৰূপহী গাভৰু বহুজনী চালো কোন গাভৰুৰ হিয়াতে অলপ ভাবি চাৰো জিৰা বলৈ খোজো কোনেনো জানে আপুনি ঠিকেই ভাবিছে জুবিনৰ প্ৰেম হৈছিল নাৰ্চাৰীতেই বয়স আছিল মাত্ৰ 4 বছৰ সেই একেবাৰে সৰুতে নাৰ্চাৰীত আছিলে প্ৰথম আপুনি ক'ত তেতিয়া কিমান আছিল তাইৰ নামটো নকওঁ বাৰু গুৱাহাটীতে থাকিলে হা আপুনি এতিয়া মানে কিহত আছিলে কিমান মই নাৰ্চাৰীতে প্ৰেমিক মই এতিয়া মন আছে এইটো অঁ তাই মানে প্ৰথম প্ৰেম যে নাৰ্চাৰী তাই থাকি গ'ল ভিতৰত প্ৰেম কেনেকৈ হৈছিলে কৈ টিফিন শ্বেয়াৰ কৰি খাইছিলে টিফিন খাই একেলগে টিফিন খাইছিলোঁ সেই তেতিয়া প্ৰেম সেইখিনিয়ে প্ৰেম নাৰ্চাৰীত কিমান দিন চলিছিলে 4 বছৰ বয়সত কিমান দিন চলিছিলে এইটো 2 বছৰমান চলিছিলে তাৰপিছত তাই ক্লাছ 2 মান পাওঁতে বাপে ট্ৰান্সফাৰ হৈ গুচি গ'ল আৰু তাই গুচি গ'ল তাৰপিছত মই 5 বছৰমান আগতহে ইয়াত লগ পাইছোঁ 5-6 বছৰ আগতে আপুনি চিনি পালে কেনেকৈ চিনি পালে মানে মাকে আহি মাতিলেহি মোক মোৰতো নামটো মনত আছে বাপেকৰ নামো মনত আছে ইনফেক্ট বাপেক ঢুকালে বাৰু তেওঁলোক কিনাৰ ঘৰতে ভাড়া আছিলোঁ তো যিদিনা ভাড়া ঘৰটো এৰি দিছোঁ সেইদিনা মাকে আহি পেলাই কৈছে বোলো ইমান 5 বছৰ আগতে নহয় বেছি হ'লতো 10-12 বছৰ 15 বছৰমান হ'ল আচ্ছা এই দেৱবাৰ মই একেলগে ভাড়া আছিলোঁ দেৱবাৰ গতিকে এনেকৈ আমি একেলগে আছিলোঁতো বহুত বছৰ তো কিনাৰ ঘৰটো যে তাহাঁতৰ ঘৰ এইটো নাজানিছিলোঁ মই ইণ্টাৰেষ্টিংলি যিদিনা ঘৰটো এৰিছোঁ সিদিনা আহি মাকে মাৰি গৈছে চ' ইমান বছৰৰ পিছত আকৌ তাইক দেখিছোঁ সিদিনা চ' তাহাঁত এতিয়াও একেটা ঘৰতে আছে বাৰু তাই বিয়া হ'ল নাই তো এতিয়া মই বহুত দিন দেখাই নাই নহয় গম নাপাওঁ গম নাপায় এই 12-15 বছৰ আগতে লগ পাইছিলোঁ হ'ল চাগে ইমান বছৰ অসংখ্য ছোৱালীৰ মাজত জুবিনৰ ভাল লাগিছিল এজনী বিশেষ ছোৱালীক ফিল কৰিছিলোঁ কথাটো যে ভাল লাগে যে ইমান ছোৱালীৰ ভিতৰত তাইক কিয় ভাল লাগে এইটো প্ৰেমেই হ'ব লাগিব মানে 6 বছৰলৈকে প্ৰেম চলিল আৰু এইটো ইংলিছ মিডিয়াম স্কুল আছিলে আমি ল'ৰা ছোৱালী কোৱেড আছিলে চ' ঢেৰ ছোৱালী আছিলে আমাৰ লগত ঢেৰ ল'ৰা আছিলে আচ্ছা তাৰ ভিতৰত তাইকে মোক কিবা এটা ভাল লাগিছিলে সদায় তাইৰ লগতে টিফিন খাইছিলোঁ আচ্ছা মানে টিফিন শ্বেয়াৰ মোৰ আধা দিওঁ তাইক টাইমৰ আধা দি এনেকুৱা আছিলে আচ্ছা সেইটো বেলেগ ধৰণৰ প্ৰেম সেইটো বুজাবলৈ দিগদাৰ অলপ কাষতে গৰিমা বহি আছিল গৰিমাই কথাবোৰ শুনি গৈছিল স্কুলীয়া প্ৰেমৰ কথাও কৈ গ'ল জুবিনে হঠাৎ জুবিনৰ মুখেৰে ওলালে এটা নতুন প্ৰেমৰ কথা যিটো প্ৰেম কাহিনী গৰিমাই নাজানে আছে স্কুলতো দুবাৰ এবাৰ ভাল লাগিছে কাৰোবাক স্কুলতো ভাল লাগিছিলে বেলেগ বেলেগ জেগাত ঘূৰি ফুৰিছিলোঁতো দেউতাৰ লগত বিজনীটো কাৰোবাক ভাল লাগিছিলে তামোলপুৰত কাৰোবাক ভাল লাগিছিলে তামোলপুৰত কাক ভাল লাগিছিলে সেইটো মই নাজানো মই বিজনী কথাটোৱে জানো তামোলপুৰত আছিলে দুজনীমান দুজনীমান এজনী ঘৰৰ ওচৰ আছিলে তাৰপিছত এইকেইটা কথা মই নাজানো দেই এজনী কথা মই পাখি গানটো লিখিছোঁতো জোনমণি ৰুণ জোন তেতিয়া চকুত জোন সেই জোনমণি গগৈ বুলি এজনী ছোৱালী আছিলে আপোনাৰ যিমান আমাৰ একে ক্লাছৰ যেতিয়া আপুনি গান গায় বা গান লিখে তেতিয়া সেই আগৰ স্মৃতিবিলাক মনত পেলাই লিখে চাগে কিছুমান লিখোঁ এতিয়া পাখি গানটো কমপ্লিটলি শৈশৱৰ কথালৈ লিখিছোঁ সেইকাৰণে তাৰ নাম চাম দি দিছোঁ মই সঁচা কথা কিছুমান আপোনাৰ গানত কিমানজনী গাৰ্লফ্ৰেণ্ড সোমাই আছে বুলি ভাবে আপুনি সেই আছে বহুত আছে তাৰপিছত কলেজত আকৌ বেলেগ বেলেগ 2-3টা মান প্ৰেম হৈছিলে নাই মই ঢেৰ কাহিনী জানো কৈও কাহিনী মই ঢেৰ জানো এইবাৰ মুখ খুলিলে গৰিমা গাৰ্গে সৰুৰ পৰা হেনো ছোৱালী চাই জুবিনে যাৰ বাবে বকুল গছৰ ওপৰত চাং সাজি লৈছিল জুবিন গাৰ্গে হয় নাই তামোলপুৰত গছৰ ওপৰত বকুল গছ এজোপা আছিলে তাৰ ওপৰত তেওঁ ছোৱালী চাবৰ কাৰণে মানে ওচৰতে ছোৱালী হাইস্কুল এখন আছিলে আৰু তাৰ কাৰোবাক চাগে ভাল লাগিছিলে এটা তামোলপুৰৰ কথা ক'লে নহয় গতিকে তেতিয়া বকুল গছৰ ওপৰত ক্লাছ 10ত তেতিয়া পঢ়িব লাগে টেষ্টৰ পিছত সেই পঢ়াৰ চিৰিয়াছ সময়খিনিত তেওঁ ওপৰত মানে এখন চাং বান্ধি লৈছিলে ছোৱালী চাবৰ কাৰণে আৰু গছৰ ওপৰত উঠি পঢ়ে মাক দেউতাকক কেনেকৈ কনভিন্স কৰিলে নাজানো মই হ'ব লাগিছিলে তেতিয়া কিন্তু মই ভালকৈ বান্ধি বেট দিলোঁহেঁতেন জুবিনে কথাবোৰ কৈ গৈছিল আমাৰ কেমেৰা ঘূৰিছিল মাজে মাজে গৰিমাৰ চকুলৈ অকণমান যেন ঈৰ্ষাও হৈছিল গৰিমাৰ অভিমানৰ সুৰত গৰিমাই ক'লে জুবিনৰ এতিয়াও প্ৰেম আছে এতিয়াও কিমান ষ্টৰী আছে ছোৱালীয়ে মোক ভাল পায় এইটো উপায় নাই
কথাটো ছোৱালী নিজে আহে হয় নাই চাউলে আচলতে এজন মেইল ছিংগাৰ যদি ছোৱালী ফেন বেছি নাথাকে তেতিয়া সেইটো আৰ্টিষ্টৰ লাভ নাই ফিমেল ডিজাইনাৰ মেইল ফেন থাকিব পাৰে নে নোৱাৰে পাৰে এইটো অবভিয়াছলি আৰু যে এজনী ফিমেল ছিংগাৰ হ'ব তাৰ অবভিয়াছলি ল'ৰা গাৰ্লফ্ৰেণ্ড থকাটো উচিত কি গাৰ্লফ্ৰেণ্ড আছে ল'ৰা ফেন্স চ' সেই ফেনেটিজিমটো লাগিব সেইটো নহ'লে আৰু সেইটো বাহিৰৰ দেশতো বহুত বেছি জুবিনক সমৰ্থন দিলে ছোৱালীৰ 300 SMS এতিয়াও আহে জুবিন গাৰ্গলৈ চিঠিও আহে ডেইলি 300মান ছোৱালীয়ে মেছেজেই কৰে সদায় গতিকে মই কাৰণে ফোনটো চাবই নিদিওঁ কেতিয়াও এতিয়াও কোনোবা আপোনাক প্ৰপ'জ দিয়ে নে দিয়ে চিঠিও দিয়ে চিঠি এতিয়াও দিয়ে ষ্টিল কেতিয়াবা তাইৰ হাততে চিঠি দি পঠায় মোৰ হাততে দি পঠিয়াই এনেকুৱাও হয় একদম কি বুলি কয় নহয় মোৰ হাতত এবাৰ দুবাৰ নহয় বহুতবাৰ দিছে এখন জুবিন দাক দি দিবচোন বুলি কয় গিফ্টটো দি পঠিয়াই চিঠিও দি পঠিয়াই কিবা লাভ ঘৰতেহে গম পোৱা চাগে ঘৰত আহিয়ে গম পাওঁ আৰু ঘৰত আহি গম পালেও আজিকালিতো হাঁহি উঠে কি কৰিম এতিয়া ভেলেণ্টাইন ডেৰ এই পবিত্ৰ দিনটোত ইজনে সিজনক ৰঙা গোলাপ দি প্ৰেম নিবেদন কৰিলে আছাম টক্সৰ কেমেৰা আগতো মৰম দিম মই সদা মৰম লগৰী তোমাৰ আৰু ভেলেণ্টাইন ডেৰ শুভকামনা যাচিলে দুয়োৱে হেপী ভেলেণ্টাইন ডে হেপী ভেলেণ্টাইন ডে আছাম টক্সৰ দৰ্শকক ভেলেণ্টাইন ডে শুভকামনা জনাইছোঁ আৰু খুব ফূৰ্তি কৰক খুব প্ৰেম কৰক প্ৰেমত উটি বাঢ়ি যাওক চব কাম কাজ পাহৰি যাওক প্ৰেমে কৰি থাকক আৰু নহয় বুজাবুজিৰ মাজেৰে প্ৰেম কৰক আজিকালি প্ৰেম সহজে হয় যিমান সহজে হয় সিমান সহজে মই দেখোঁ এটা সম্বন্ধ গঢ়ে ভাগিও যায় গতিকে সেইটো নহওক বুজাবুজি কৰক আৰু প্ৰেম কৰিব লাগে বুলিয়ে এটা ফেশ্বন নিজৰ মাজত এটা ট্ৰেণ্ড গঢ়ি তুলিব নালাগে অৱশ্যে ভেলেণ্টাইন ডেৰ দিনৰ জুবিন গাৰ্গ ব্যস্ত আছে নিজৰ নতুন আহিবলগীয়া ছবি মিছন চাইনাৰ কামত একশ্যন বহুত বাকী আছে এতিয়া মানে 3-4টামান একশ্যন আছে বাহিৰৰ দৃশ্য আছে নে ছিকিমত কৰিছোঁ আমি ছিকিম আছে নৰ্থ কাজাৰ হিলছ কৰিছোঁ উমৰাংচু চুমৰাংচু ফালে কিমান দিনৰ ভিতৰত মেঘালয় আমাৰ কৰাৰ প্লেন আছে এতিয়া গানৰ শেষ হ'ব বুলি ভাবে আপুনি মাৰ্চত শেষ কৰিব লাগিব যেন তেনে কাৰণ এপ্ৰিলৰ পৰা আকৌ বিহু আহি যাব মই নোৱাৰিম মানে এতিয়া সম্পূৰ্ণ আপুনি মিছন তাতে ব্যস্ত আৰু তাৰপিছত পোষ্টৰ কাম বহুত আছে এডিটিঙত লাগি যাব ডিএড কাম আছে VFXৰ কাম আছে এই চিনেমাখনৰ খৰচ বহুত কৰিছোঁতো গতিকে মই জুলাইৰ ভিতৰত গোটেই চিনেমাখন ৰেডি কৰি থ'ব লাগিব তেতিয়াহে পূজাত মই ৰিলিজ কৰিব পাৰিম হয় জুবিন দা আপুনি যিহেতু মই এটা কথা সুধিম আপোনাক আপোনাৰ জীৱনত আটাইতকৈ ভাল লগা মুহূৰ্ত এটা কথা কওক গৰিমা বাৰ লগত আটাইতকৈ ভাল লগা মুহূৰ্ত মানে আপোনাৰ মানে মনত আঁচ পৰি গৈছে যিটো তেনেকুৱা মুহূৰ্তৰ কথা এটা কওক যদি মনত তেনেকুৱা বহুত আছে এতিয়া আমি বম্বেত থাকোঁতে সাগৰৰ পাৰত প্ৰায় সময় কটাইছিলোঁ গধূলি সময়ত